দেওবাৰ বুলি ক'ত যাওঁ ক'ত নাযাওঁ ভাবি ৰাতিপুৱা 9 বজাত গুৱাহাটীৰ পৰা বৰপেটাৰ মানাস অভয়াৰণ্যলৈ যাত্ৰা কৰিলোঁ। বন্ধু ফিৰোজ খান আৰু মই এই যাত্ৰাৰ লগত আৰু আমাৰ দুজন সহকৰ্মী আছিলে। এইদৰে আমি ইনোভাৰে উপস্থিত হৈছিলোঁ মানাস অভয়াৰণ্য। মানাস অভয়াৰণ্যৰ গেট সন্মুখত থিয় হৈ আপ্লুত হৈছিলোঁ। তাৰ যি সেউজীয়া পৰিৱেশ, মানাস অভয়াৰণ্যৰ গেটৰ ওচৰত থকা যি চাহ বাগানখন অতি সুন্দৰ আৰু মনোমোহা আছিলে। ইয়াৰ ৰাস্তা ঘাটবোৰ অতি সুন্দৰ। গুৱাহাটীৰ পৰা মানাসলৈকে অকণো বেয়া ৰাস্তা আমি নাপালোঁ। প্ৰায় 150 কিলোমিটাৰ অতিক্ৰম কৰিছিলোঁ। মানাসৰ কাষত থকা এই চাহ বাগানখনে মোক বহুতে মোহিত কৰি পেলাইছিলে। বহু সময় সেই অভয়াৰণ্যৰ ওচৰত থিয় হৈ ভাবিছিলোঁ যে অসমৰ দৰে এনেকুৱা ঠাই আৰু পৃথিৱীৰ ক'তো বিচাৰি নাপায়। মানাস অভয়াৰণ্যৰ সোমোৱাৰ আৰম্ভণিতে এইদৰে দেৱালত লিখা আছিল, ৱেলকাম টু মানাস নেশ্যনেল পাৰ্ক। আৰু এই মানাস নেশ্যনেল পাৰ্কৰ সন্মুখভাগত গেটত পুৰা এখন মেপ আঁৰি থোৱা আছিল আৰু মেপখনতে তাতে চিহ্নিত কৰাইছিল কোনটো পথেৰে ক'ত কেনেকৈ যাব পাৰি। মানাস অভয়াৰণ্যৰ সন্মুখভাগত এইদৰে ভিন্ন প্ৰজাতিৰ গছ দেখিবলৈ পোৱা গৈছিল। আৰু যি মানাস অভয়াৰণ্যৰ এই অভয়াৰণ্যৰ মাজেৰে আমি এইদৰে অতিক্ৰম কৰিবলৈ লৈছিলোঁ। এই পথছোৱাত বিভিন্ন লোকে চাফাৰীৰে এইদৰে যাত্ৰা কৰিছিলে মানাস অভয়াৰণ্যৰ ভিতৰৰ অংশ দৰ্শন কৰিবলৈ। আমিও এখন চাফাৰী ভাড়াত লৈ প্ৰায় 3,800 টকা এই ভাড়া আমি আদায় দিছিলোঁ। আৰু আমি এই চাৰিজনে এই চাফাৰীখনেৰে গোটেই মানাস অভয়াৰণ্যখন ঘূৰি ফুৰিছিলোঁ। চাফাৰীত গৈ থকা মুহূৰ্তত নিজকে এবাৰ ৰেকৰ্ড কৰি চালোঁ কেনে দেখিবলৈ লাগে। মানাস অভয়াৰণ্যৰ মাজত উপস্থিত থকা কিছুমান ক্লক টাৱাৰত থিয় হৈ এইদৰে আমি সৌন্দৰ্য উপভোগ কৰিছিলোঁ। আৰু এই সৌন্দৰ্য উপভোগ কৰি বহুত আপ্লুত হৈছিলোঁ। মানাস অভয়াৰণ্যত মানাস নৈৰ পাৰত এইদৰে কিছু সময় ধ্যান কৰি আনন্দিত হওঁ। লগতে মানাস অভয়াৰণ্যখনৰ যি মানাস নৈখন ভূটানৰ পৰা বৈ অহা নিশ্চয় সঁচাকৈ অতুলনীয়। ঠাণ্ডা আছে। সুদূৰ সেই পাহাৰত আপোনালোকে দেখিবলৈ পাইছে ভূটান পাহাৰ। আৰু এই ভূটানৰ পৰাই এইদৰে পানী বৈ আহি মানাস অভয়াৰণ্যৰ মাজেৰে ব্ৰহ্মপুত্ৰত পৰিছেহি। আৰু এই পানী অতি চেঁচা আৰু স্বচ্ছ। এইটো মানাস কিবা আনন্দিত হৈছিলোঁ।